এতিয়া তুমি জুবিন গাৰ্গৰ গানটো গাই দিব পাৰা গানটো কইনাগৰাকী জোৰোণৰ মেকআপটো কৰি আহি পেলাই আমি পাই গ'লোহি এইফালে বেলতলা ভৱনলৈ বুলি আৰু ধুনীয়াকৈ তাতে আমি বহিলোঁ অলপ টাইম আৰু তাতে বহুত বেছি গৰম আছিলে অকণমান আইচক্ৰীমো খাই ল'লোঁ আৰু লগতে কইনাৰ নিয়মসমূহ শেষেই হোৱা নাছিলে আৰু তেওঁলোকৰ গোটেইখিনি পৰিয়াল পানী তুলিবলৈ এনেকৈ গৈছিলে আৰু কলকাতাৰ যিহেতু দৰা আছিলে বহুত বেছি ধুনীয়াকৈ তেওঁলোকে মিঠাইসমূহ পেক কৰি আনিছে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ চাব দেই ইমান বেছি ভাল লাগিছে তাতে কইনাক নোৱা ধোৱাৰ নিয়মো কৰিলে তাতে মোৰ এটা ঘটনা হ'ল সেইদিনাখন যে মোৰ ভৰিটো লাগি পেলাই বহুত বেছি জোৰত দুখ পালোঁ এনেকৈ ভৰিলিনি স্প্ৰে মাৰি মাৰি মেকআপ কৰিব লগা হৈছিলে কিন্তু উপায়ো নাই যিহেতু কাম লৈ থ'লে কামটো কৰিবই লাগিব আৰু কইনাৰ ঘৰখন প্ৰত্যেকজন মানুহ ইমানেই বেছি ভাল আপোনালোকে ভিডিঅ'ৰ জৰিয়তে হয়তো গম পাইছেই কইনাগৰাকীক এই লুকটো মই দিব লাগিব অসমীয়া আৰু বেংগলী লুকটো দুইটা লুক মিলাই পেলাই তেওঁ মোক দিবলৈ দিছিল কলকাত কৰিব দিছিলে লগতে মুকুটটো তেওঁ পিন্ধিব যিহেতু দৰা কলিকতাৰ আৰু তেওঁ যিহেতু লাভ মেৰিজ হয় আৰু বহুত বেছি মৰম লাগিছিলে কইনাগৰাকীক আপোনালোকে বহুত বেছি মৰম দিছিলে ভিডিঅ'সমূহত আৰু এইফালে মই সেইকাৰণে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিলোঁ তেওঁলোকৰ ঘৰৰ পৰিয়ালটোৰ লগতে তেওঁকো আৰু কইনাগৰাকীৰ যিহেতু চুলিখিনি বহুত বেছি পাতল আছিলে আৰু তেনেকেই তথাপিও মই ধুনীয়াকৈ বান্ধিবলৈ ট্ৰাই কৰিলোঁ আৰু কইনাগৰাকীক দেখিছেনে কাপোৰযোৰৰ সৈতে কলকাটোৰ লগত মুকুটটোৰ সৈতে কিমান যে বেছি ধুনীয়া লাগিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এবাৰ এটা কমেণ্ট কৰিলে মোৰো ভাল লাগিব আৰু তেওঁ সঁচাকৈ বহুত বেছি মৰমীয়াল হয় আৰু মই যেনেকৈ মেকআপ কৰিছোঁ তেওঁ তেনেকেই মান্তি হৈছিলে আৰু মোৰ মতে তেওঁ মেকআপখিনি কৰিব দিছিলে সেইটোৱে বহুত বেছি মই হেপ্পী হৈছিলোঁ আৰু লগতে কইনাৰ মাকগৰাকী আছিলে পাঞ্জাবাৰী মই আগতে যিহেতু গুৱাহাটীত আছিলোঁ তেওঁ তেতিয়াই মোৰ চিনাকি আৰু এয়া হৈছে ৰূপাবা কেনেকুৱা লাগিছে ছোৱালী বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে একদম থেংক ইউ আপুনি মাতিলে মোক যিহেতু একদম বহুত বহুত থেংক ইউ আৰু এতিয়া আপোনাৰো বাকী আছে কৰিবলৈ এতিয়া কৰিম দেই ফাইনেলি কইনাগৰাকীৰ মাক আৰু তেওঁক মেকআপ কৰি হৈ যোৱাৰ পিছত আমি বাহিৰলৈ এনেকৈ অকণমান খাবলৈ ওলাই আহিলোঁ আৰু কইনাগৰাকী বাহিৰলৈ ওলাই অহাৰ পিছত ইমান যে বেছি ঘামিছিল তেওঁ স্কিনটো বহুত বেছি ঘামে আৰু তথাপিও অকণমান ভয় লাগি আছিলে যে মেকআপটো কিবা এটা হ'ব নেকি কিন্তু 1%টো মেকআপ একো বেয়া নহ'ল আৰু কইনাগৰাকী কাৰ লগত বাৰু ফেচটো মিল আছে আপোনালোকে অকণমান জনাবচোন দেই আৰু 3 নম্বৰ লুকটো আপোনালোকৰ ওচৰৰ ভিডিঅ'ৰ জৰিয়তে মই লৈ আহিম আৰু নেক্সট ভিডিঅ'ত লগ পাম দেই এতিয়ালৈ আহিছোঁ বাই বাই